নমস্কাৰ, মই নিখান্ত বৰ্মন, ডিৰেক্টৰ এণ্ড ফাউণ্ডাৰ অফ এক্সপ্লৰিকা গ্ৰুপ। ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম উচ্চতৰ মাধ্যমিক পৰীক্ষা ইতিমধ্যে চমু চাপি আহিছে। আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত কৌতূহল দেখিবলৈ পাইছোঁ আৰু আন কিছুমান ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি হতাশাও দেখিবলৈ পাইছোঁ। কিছুমান ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনা ইতিমধ্যে সমাপ্ত হৈছে যদিও তেওঁলোক নিশ্চিত নহয়, আৰু আন কিছুমান ছাত্ৰ ছাত্ৰীয়ে হয়তো জানুৱাৰী মাহৰ পৰাহে তেওঁলোকৰ পঢ়া শুনা ষ্টাৰ্ট দিছে। কিছুমান ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত পাছ কৰিলেই হ'ল বুলি ৰৈ আছে, আৰু আন কিছুমান ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত টপ কৰাৰ বাবে বাট চাই আছে। গতিকে বন্ধু বান্ধৱীসকল, আহক আজি আমি আলোচনা কৰোঁ কেইটামান এনেকুৱা কৌশল, যিকেইটা কৌশল ইউজ কৰি আপুনি কম সময়ৰ ভিতৰত এটি ভাল ৰিজাল্ট আশা কৰিব পাৰে, আৰু সেইবাবে মোৰ ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব। নম্বৰ 1 পইণ্ট, আপুনি পঢ়াৰ বাবে কাগজ কলম আৰু বহীৰ উপৰিও ব্লেকবোৰ্ড নাইবা হোৱাইট বৰ্ড ইউজ কৰক। ব্লেকবোৰ্ড আৰু হোৱাইট বৰ্ড বৰ্তমান বজাৰত সহজতে উপলব্ধ। আপুনি ব্লেকবোৰ্ড নাইবা হোৱাইট বৰ্ড ইউজ কৰি নিজৰ ঘৰতেই শ্ৰেণীকোঠাৰ দৰে অনুভৱ কৰিব পাৰিব। ব্লেকবোৰ্ড নাইবা হোৱাইট বৰ্ড ইউজ কৰিলে আমাৰ বহু ধৰণে লাভ হয়। যেতিয়া আপুনি ব্লেকবোৰ্ডত কোনো এটা ডায়েগ্ৰাম বা কোনো এটা ছবি আঁকি আপুনি সেই বস্তুখিনি পঢ়ে বা পঢ়িবলৈ চেষ্টা কৰে, তেতিয়া আপোনাৰ কনচেপ্টবোৰ ক্লিয়াৰ হ'ব। আপোনাৰ বিষয়বস্তুৰ প্ৰতি থকা যিটো মনস্থিতি, যিটো ভিজুৱেলাইজেশ্যন আছে, সেই ভিজুৱেলাইজেশ্যনবোৰ আপোনাৰ স্পষ্ট হৈ পৰিব আৰু আপোনাৰ সহজতে ৰিজাল্ট ভাল কৰাত সহায়ক হ'ব। নম্বৰ 2 পইণ্ট, আপুনি পঢ়া বস্তুখিনি এবাৰ নিজৰ মনতে ৰিভিজন কৰিবলৈ চেষ্টা কৰক। আপুনি হয়তো ৰেগুলাৰ কিতাপ পঢ়ি আছে, কিন্তু নিজে পঢ়া বস্তুখিনি নিজৰ মনতে এবাৰ আপুনি ভাবি চোৱা নাই, অৰ্থাৎ ৰিভিজন কৰি চোৱা নাই। গতিকে সদায় ৰাতি শোৱাৰ আগতে আপুনি গোটেই দিনটোত পঢ়া বস্তুখিনি আপুনি নিজৰ মনতে এবাৰ ভাবি চাওক বা ৰিভিজন কৰি চাওক, যাৰ ফলত আপোনাৰ 2 প্ৰকাৰ লাভ হ'ব। 1 প্ৰকাৰ লাভ, আপুনি দিনটোত গোটেই যিখিনি বস্তু পঢ়িছে সেই বস্তুখিনি আপোনাৰ স্পষ্টভাৱে মনত থাকি যাব, আৰু 2 নম্বৰতে আপোনাৰ যিবোৰ বস্তুৰ ওপৰত সন্দেহ আছে সেই সন্দেহবোৰ স্পষ্ট হ'ব আৰু আপোনাৰ পঢ়াত ভাল হ'ব। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, যদি তোমালোকে ৰিজাল্ট ভাল কৰিব বিচাৰিছা অতি কম সময়ৰ ভিতৰত, গতিকে নিজৰ মনতে সদায় ৰাতি শোৱাৰ আগতে এবাৰ পঢ়া বস্তুখিনি ৰিভিজন কৰি চোৱাটো দৰকাৰ। নহ'লে এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী আমি দেখা পাইছোঁ যিসকলে ৰেগুলাৰ কিতাপ পঢ়ি যায়, কিন্তু নিজৰ মনতে তেওঁলোকে ৰিভিজন নকৰে, যাৰ ফলত তেওঁলোকে পৰীক্ষা হলত গৈ গোটেই প্ৰশ্নৰ উত্তৰবোৰ পাহৰি যায়। আৰু সেইবাবে ৰিভিজন কৰা প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰে দৰকাৰ। আপুনি নিজৰ স্বাস্থ্যৰ ওপৰত, নিজৰ হেল্থৰ ওপৰত গুৰুত্ব দিয়ক। আমি বহুত দেখা পাওঁ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ সময়ত বিভিন্ন জ্বৰত আক্ৰান্ত হয় বা মানসিকভাৱে তেওঁলোক কিছুমান ভাৰাক্ৰান্ত হৈ পৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাত আগত নিজৰ স্বাস্থ্যৰ ওপৰত, নিজৰ আহাৰৰ ওপৰত ধ্যান ৰখাটো দৰকাৰ। বিজ্ঞানৰ পৰা আমি জানিবলৈ পাইছোঁ যে পঢ়াৰ আগতে বা কিছু কঠিন পৰীক্ষা দিব যোৱাৰ আগতে আপোনালোকে কিছু সময় খৰচ কৰা দৰকাৰ, যাৰ ফলত আপোনালোকৰ নিজৰ ব্ৰেইনত ব্লাড চাৰ্কুলেশ্যন ভাল হ'ব, নিজৰ বডিটো এক্টিভ হ'ব, আৰু কিবা এটা নতুন বস্তু শিকাৰ বাবে আপোনালোকে আগ্ৰহী হ'ব। তাৰ উপৰিও আপুনি মানসিক স্থিৰতাৰ বাবে বা মানসিক শান্তি লাভৰ বাবে আপোনালোকে ধ্যান কৰাৰ দৰকাৰ। ধ্যান কেনেকৈ কৰিব লাগে হয়তো আমি পৰৱৰ্তী ভিডিঅ'বোৰত আমি আলোচনা কৰিম, কিন্তু এই সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনালোকে নিজৰ স্বাস্থ্যৰ ওপৰত ধ্যান ৰখাটো দৰকাৰ, কিয়নো কথাতে কোৱা হয় যে দেহা থাকিলেহে বেহা। আপুনি নিজৰ পঢ়াৰ ষ্টাইলবোৰ সলনি কৰক। আপুনি ঘৰৰ কোনোবা এটা চুকত চুপচাপকৈ বহি পঢ়ি আছে, তাৰ সলনি আপুনি কিছু আৱাজ কৰি পঢ়ক, বা আপুনি কিবা কঠিন বস্তু বা কঠিন বিষয়ৰ ওপৰত আপুনি পঢ়িব ওলাইছে, তাৰ বাবে আপুনি নিজৰ ৰুমতেই খোজকাঢ়ি পঢ়িবলৈ চেষ্টা কৰক, যাৰ ফলত আপোনালোকৰ পঢ়া বস্তুবোৰ সোনকালে মনত ৰ'ব। নাইবা কেতিয়াবা নিজৰ বন্ধু বান্ধৱীসকল লগ হৈ সকলোৱে বন্ধুৱে এটা কঠিন বিষয়ৰ ওপৰত আপোনালোকৰ বাকী বন্ধুবোৰক বুজাবলৈ চেষ্টা কৰক, কিয়নো কোৱা হয় যে পঢ়োৱাটো হ'ল মনত ৰখাৰ আটাইতকৈ সহজ উপায়। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সাধাৰণতে এটা ভুল হৈ যায় যে আমি কিতাপখন ৰেগুলাৰ পঢ়োঁ, কিন্তু কুৱেশ্যন পেটাৰ্ণবোৰ আমি ৰিচাৰ্চ কৰিবলৈ পাহৰি যাওঁ। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, যদি পৰীক্ষাত ভাল ৰিজাল্ট কৰিব বিচাৰিছা, তেন্তে কিতাপখন যিমান পঢ়া যায় সেই একেলগে আপোনালোকে পৰীক্ষাত কেনেকুৱা কুৱেশ্যন আগৰ বছৰ আহিছে বা আগৰ 5 বছৰত কেনেকুৱা কুৱেশ্যন আহিছে এই পেটাৰ্ণবোৰ ৰিচাৰ্চ কৰিবলৈ আপোনালোকে চেষ্টা কৰক। এইটো কেৱল এইচএছ বা HSLC পৰীক্ষাৰ বাবেই নহয়,
আপুনি যদি কুৱেশ্যন পেটাৰ্ণবোৰ ৰিচাৰ্চ কৰে এইটো আপোনালোকৰ APSC বা UPSC পৰীক্ষাটো এইটো আপোনালোকৰ সহায়ক হ'ব নহ'লে আমি কিছুমান বস্তু এনেই পঢ়ি যাওঁ কিন্তু সেইবোৰৰ প্ৰশ্ন কেতিয়াও পৰীক্ষাত নাহে আপুনি নিজৰ মনতে মাইণ্ড মেপিং কৰিবলৈ চেষ্টা কৰক আপুনি হয়তো ৰেগুলাৰ কিতাপ পঢ়ি আছে আৰু তাৰ লগতে আপুনি সেই পৰা বিষয়বস্তুটোৰ বাবে নিজৰ মনতে এখন চিত্ৰ অংকন কৰক এই ক্ষেত্ৰত আমি অলপ আগতে কৈ অহা বৰ্ডখনে আপোনাৰ সহায়ক হ'ব ধৰা হ'ল আপুনি অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ বিষয়ে পঢ়ি আছে এতিয়া আপুনি নিজৰ মনতে অসমৰ এখন মানচিত্ৰ অংকন কৰক কোনখন ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত আপুনি সেইটো বহুৱাই দিয়ক তেতিয়া আপোনাৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ অৱস্থান সম্পৰ্কে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আপোনাৰ সম্পূৰ্ণৰূপে মনত ৰৈ যাব গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল যদি পৰীক্ষাত ভাল ৰিজাল্ট কৰিব বিচাৰিছা বা কোনো এটা বিষয়ৰ ওপৰত স্পষ্টভাৱে তোমালোকৰ ধাৰণা কৰিব বিচাৰিছা তেন্তে পঢ়াৰ লগতে সেই বিষয়বস্তুটোৰ ওপৰত নিজৰ মনতে এখন চিত্ৰ অংকন কৰাৰ দৰকাৰ কোনোবা মহান আত্মাই কৈছিল যে আমি আমাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰো কিন্তু আমি আমাৰ অভ্যাস সলনি কৰিব পাৰো আৰু সেই অভ্যাসে আমাৰ ভৱিষ্যত সলনি কৰি দিয়ে গতিকে বন্ধু বান্ধৱীসকল আহিবলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম উচ্চতৰ মাধ্যমিক পৰীক্ষালৈ তোমালোকলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল তোমালোকে নিজৰ লগতে নিজৰ মা দেউতাৰ লগতে শিক্ষাগুৰু তথা শিক্ষা প্ৰতিষ্ঠানখনৰ নাম উজ্বলাবা বুলি মোৰ আশা থাকিল আৰু তাৰেই কামনা কৰি আজিলৈ মই এৰিছোঁ ধন্যবাদ নমস্কাৰ